আজি 20 জানুৱাৰী 2024 বৰ্ষৰ আমাৰ সমগ্ৰ অসমতে NPS কৰ্মচাৰীসকলে কৰ্মবিৰতি কাৰ্যসূচী লৈছে আৰু এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আমি সমগ্ৰ চৰাইদেউ জিলাৰ শিক্ষক গোটেও আমি আজি এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিছোঁ। আজি আমি জিলা পৰ্যায়ৰ যি SMC RB ট্ৰেইনিং আছে এই SMC কাৰ্যসূচীতেই আমি আমাৰ যি NPS বাতিলৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোকে সকলোৱে জানে যে নেশ্যনেল পেঞ্চন স্কিম যিটো সেই পেঞ্চন স্কিমে আমাৰ ভৱিষ্যত সুৰক্ষিত নকৰে, যিহেতু আমি ৰিটায়াৰমেণ্টৰ পিছত যি আমাৰ প্ৰাপ্য সেই প্ৰাপ্যৰ পৰা আমি বঞ্চিত হওঁ। সেইকাৰণে আমি OPS যাতে পুনৰ প্ৰৱৰ্তন কৰে তাৰ কাৰণে এই কৰ্মবিৰতি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আপোনালোকে যি সময়ত ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি চিফ জাষ্টিছ তথা ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ সমূহ কৰ্মচাৰীয়ে OPS পায় আৰু তেনেস্থলত আমি শিক্ষকসকলেও সেই অধিকাৰৰ পৰা যিহেতু বঞ্চিত হৈছোঁ, গতিকে সেই অধিকাৰ যাতে আমাক পুনৰ প্ৰৱৰ্তন কৰে আৰু আমি যাতে OPS পাবলৈ সমৰ্থ হওঁ তাৰ কাৰণে আজি কৰ্মবিৰতি কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। লগতে আশা ৰাখিছোঁ যে আমাৰ প্ৰেজেণ্ট গভৰ্ণমেণ্টে বা চৰকাৰে এই কাৰ্যসূচীত যিহেতু আমি আমাৰ এই কৰ্মবিৰতিৰ জৰিয়তে এটা কথা বুজাই দিব বিচাৰিছোঁ যে আমি 30-35 বছৰ আমাৰ নিজৰ কৰ্মজীৱনত থাকোঁ আৰু কৰ্মজীৱন শেষ কৰাৰ পিছত যিহেতু আমাৰ ভৱিষ্যত জীৱন যদি সুৰক্ষিত নহয় তেনেস্থলত আমাৰ এই যি দীঘলীয়া ত্যাগ এই ত্যাগটো অথলে যাব বুলি ভাবোঁ। গতিকে আমাৰ যিসকল পলিচি মেকাৰ তেখেতসকলে এই আমাৰ কথাবোৰ হৃদয়ংগম কৰি যাতে আমাৰ OPSটো পুনৰ প্ৰৱৰ্তন কৰি আমাৰ সমূহ কৰ্মচাৰীৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰে তাৰ কাৰণে কামনা কৰিছোঁ। আৰু আমাৰ এই যি আন্দোলনৰ কাৰ্যসূচী এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি আৰু তথা এই স্থানৰ পৰাই আমি সকলোকে ক'ব বিচাৰিছোঁ যাতে OPS প্ৰৱৰ্তন কৰক আৰু NPS বাতিল কৰক। ধন্যবাদ। কৰ্মবিৰতি কাৰ্যসূচী লোৱা হৈছে আৰু এই কৰ্মবিৰতি কাৰ্যসূচী সমগ্ৰ অসমৰ লগতে আমি চৰাইদেউ জিলায়ো অংশগ্ৰহণ কৰিছোঁ। আৰু চৰাইদেউ জিলাৰ আজি আমাৰ যি ট্ৰেইনিং ভেনু SMC ট্ৰেইনিং ভেনুত ইয়াত আমি সকলো NPS শিক্ষক গোট সমবেত হৈছোঁ। আপোনালোকে সকলোৱে জানে যে যি সময়ত আমাৰ সৰ্বভাৰতীয় পৰ্যায়ত বিজয় বন্ধু ডাঙৰীয়াই আমাৰ NPS আন্দোলনটোক আগুৱাই নিছে আৰু বিজয় বন্ধু ডাঙৰীয়াই সমগ্ৰ কৰ্মচাৰীসকল যাতে এই আন্দোলনত অংশগ্ৰহণ কৰে তেওঁ সকলো আমাৰ NPS কৰ্মচাৰীক এই ক্ষেত্ৰত আগভাগ ল'বলৈ তেওঁ জনাইছে আৰু আমি তেনেকৈ অসমতো এই NPS বাতিল কৰি যাতে OPS প্ৰৱৰ্তন কৰে আৰু আমাৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰে। যি সময়ত আমি ৰিটায়াৰমেণ্টৰ পিছত যদি আমাৰ বিভিন্ন ধৰণৰ সমস্যা দেখা দিয়ে আৰু সেই সমস্যাবোৰ আমি সফলভাৱে সুচাৰুভাৱে যাতে সমাধান কৰিব পাৰোঁ তাৰ কাৰণে আমাৰ OPSৰ দৰকাৰ আছে। আৰু যি সময়ত ৰাজনৈতিক নেতাসকল তথা চিফ জাষ্টিছৰ পৰা আৰম্ভ কৰি যিসকল RBIৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ যিসকল বিষয়া আছে তেখেতসকলে OPS ল'ব পাৰে আৰু আমি তৃতীয় বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকল বা যিসকল কৰ্মচাৰী আছে আমি OPS ল'ব নোৱাৰোঁ, NPSৰ আওতাত থাকোঁ, সেই কথাটো কেতিয়াও হ'ব নোৱাৰে। গতিকে আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ যাতে NPS বাতিল কৰি আমাৰ OPS পুনৰ প্ৰৱৰ্তন কৰে আৰু আমাৰ কৰ্মচাৰীসকলৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰে। ধন্যবাদ।